নমস্কাৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। ফ্ৰেণ্ডছ, বৰ্তমান ইণ্টাৰনেটৰ যুগ। আজিকালি প্ৰায় প্ৰত্যেকৰে হাততে মোবাইল ফোন থাকে আৰু ইণ্টাৰনেট সকলোৱে ব্যৱহাৰ কৰে। তো ইণ্টাৰনেটৰ যুগত এটা আটাইতকৈ বহুল ব্যৱহৃত শব্দ এটা হ'ল ডিজিটেল মাৰ্কেটিং। তো ডিজিটেল মাৰ্কেটিং কি? আজিৰ ভিডিঅ'টো সেই বিষয়ে আলোচনা কৰিম, ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিজিটেল মাৰ্কেটিং মানে হ'ল ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে কৰা মাৰ্কেটিং, অৰ্থাৎ ইণ্টাৰনেট বা কম্পিউটাৰ এইবিলাক ব্যৱহাৰ কৰি ইলেক্ট্ৰনিকভাৱে কৰা মাৰ্কেটিং, যাৰ সহায়ত যিকোনো ধৰণৰ কোম্পানীয়ে, সৰু ডাঙৰ সকলো কোম্পানীয়ে মানে নিজৰ মাৰ্কেটিং কৰি বহুত কম সময়ৰ ভিতৰতে নিজৰ প্ৰডাক্ট এটা বহুত মানুহৰ ভিতৰলৈ লৈ যাব পাৰে, অৰ্থাৎ বহুত মানুহৰ ওচৰলৈ লৈ যাব পাৰে আৰু বহুত কম সময়ৰ ভিতৰতে মানে বহুত পইচা উপাৰ্জন কৰিব পাৰে ডিজিটেল মাৰ্কেটিঙৰ সহায়ত। চাওক, যেতিয়া কোনো এটা কোম্পানীয়ে নিজৰ কিবা এটা প্ৰডাক্ট লঞ্চ কৰে, তেতিয়া তেওঁলোকে সেই প্ৰডাক্টটোৰ মানে প্ৰমোট কৰিবৰ কাৰণে কিছুমান মাৰ্কেটিং কৰে। মাৰ্কেটিং মানে কি, যে ধৰক কাৰোবাৰ ওচৰত গৈ মানে এইটো এডভাৰটাইজ কৰা মাৰ্কেটিং মানে। আৰু এডভাৰটাইজ কৰিবৰ কাৰণে কাষ্টমাৰ লাগিব, অৰ্থাৎ মানে মানুহ লাগিব, মানুহৰ ওচৰতহে এডভাৰটাইজ কৰিব পাৰিব। তো বৰ্তমান সময়ত কি হয়, বহুত মানুহে কেৱল ইণ্টাৰনেট ব্যৱহাৰ কৰি থাকে। ইণ্টাৰনেটত বহুত মানুহে বহুত সময় কটায়। ফেচবুক, হোৱাটছআপৰ পৰা আৰম্ভ কৰি পাবজি, টিকটক সকলোতে মানে মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰি থাকে। আৰু বৰ্তমান যিবিলাক অনলাইন ক্লাছ চলি আছে, জুম, গুগল মিট বা গুগল ক্লাছৰুম, সেইবিলাকৰ জৰিয়তেও মানে ইণ্টাৰনেট অধিক মানুহে ব্যৱহাৰ কৰি আছে। সেইবাবে বৰ্তমান সময়ত মানুহবিলাকক কি হয়, বেছিভাগ ইণ্টাৰনেটতে পোৱা যায়। গতিকে ইণ্টাৰনেটৰ জৰিয়তে কোম্পানীবিলাকেও যিবিলাক এডভাৰটাইজ কৰে আৰু মাৰ্কেটিং যিবিলাক কৰে, সেইবিলাক মানে ইণ্টাৰনেটৰ জৰিয়তে কৰে। তো সেই ইণ্টাৰনেটৰ জৰিয়তে যিবিলাক মাৰ্কেটিং কৰে, সেইবিলাকক ডিজিটেল মাৰ্কেটিং বুলি কয়। অফলাইন মাৰ্কেটিং বা অনলাইন মাৰ্কেটিং দুয়োটাৰে মুখ্য উদ্দেশ্য হৈছে নিজৰ প্ৰডাক্টটো বহুত মানুহৰ ওচৰলৈ লৈ যোৱা। অফলাইন মাৰ্কেটিঙত কি হয়, আপুনি হোৰ্ডিং লগাব লাগে বা তেনেকুৱা ধৰণৰ কিবা কিবি কৰিব লাগে। প্ৰচাৰ কৰাৰ কাৰণে অফলাইন মাৰ্কেটিঙত বহুত পইচা খৰচ হয়। কিন্তু অফলাইন মাৰ্কেটিঙত তেনেকুৱা নহয়। অফলাইন মাৰ্কেটিঙত কি হয়, আপুনি অতি কম সময়ৰ ভিতৰতে, অতি কম খৰচতে বহুত মানুহৰ ওচৰলৈ মানে নিজৰ প্ৰডাক্টটো লৈ যাব পাৰে। তো সেইকাৰণে মানুহে আজিকালি অনলাইন মাৰ্কেটিং অৰ্থাৎ ডিজিটেল মাৰ্কেটিং ব্যৱহাৰ কৰে বেছিকৈ। যেতিয়া মানুহৰ হাতে হাতে স্মাৰ্টফোন নাছিল, ইণ্টাৰনেটৰ বহুত মানে বেছি প্ৰচাৰ নাছিল, কেৱল কিছুমান মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল, তেতিয়া কি কৰিছিল, মানুহবিলাকে টিভি চাইছিল বা বাতৰি কাকত চাইছিল, নিউজৰ কাৰণে বাতৰি কাকত চাইছিল বা ৰেডিঅ' শুনিছিল, তেনেকুৱা কামবিলাক কৰিছিল। তো তেতিয়া কোম্পানীবোৰে কি কৰিছিল, নিজৰ প্ৰডাক্টবিলাক সেইবিলাকৰ জৰিয়তে মাৰ্কেটিং কৰিছিল, অৰ্থাৎ টেলিভিশ্যনত এডভাৰটাইজ দিছিল বা বাতৰি কাকত, ৰেডিঅ' সেইবিলাকৰ জৰিয়তে তেওঁলোকে মাৰ্কেটিং কৰিছিল। কিন্তু বৰ্তমান ইণ্টাৰনেটৰ যুগত মানুহে এইবিলাক ব্যৱহাৰ নকৰে। মানুহে ভিডিঅ' চাবৰ কাৰণে আগতে টিভি চাইছিল, যদি এতিয়া ইউটিউবত ভিডিঅ' চাব বা চিৰিয়েল চাব, বা আৰু যদি বাতৰি কাকত পঢ়িছিল তেতিয়াহ'লে অনলাইন ব্লগ পঢ়িব, অনলাইন নিউজ পেপাৰ পায় সেইবিলাক পঢ়িব। আৰু ৰেডিঅ'ত গান শুনাৰ সলনি কিছুমান বেলেগ বিভিন্ন ধৰণৰ মিউজিক এপ আছে, সেইবিলাকৰ জৰিয়তে গান শুনিব। তো ইণ্টাৰনেটতে মানুহে বহুত সময় কটায় আজিকালি। সেইবাবে সৰু ডাঙৰ সকলো কোম্পানী, বাবাহান তান্ত্ৰিকৰ পৰা আৰম্ভ কৰি নেটফ্লিক্স, হটষ্টাৰ, এমাজন প্ৰাইম সকলোৱে আজিকালি ডিজিটেল মাৰ্কেটিঙৰ ব্যৱহাৰ কৰে। আৰু ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে তেওঁলোকে অতি কম সময়ৰ ভিতৰতে বহুত কাষ্টমাৰৰ ওচৰলৈ নিজৰ প্ৰডাক্টটো লৈ যায়। ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে যে কেৱল কোম্পানীৰে লাভ হয় তেনেকুৱা নহয়, কাষ্টমাৰবিলাকৰো বহুত লাভ হয়। আগতে যেতিয়া কাৰোবাৰ ছাপ'জ কাপোৰ কিনিব লগা হৈছিল, তেতিয়া মানুহে কি কৰিছিল, দোকানত গৈ কাপোৰ বিচাৰি কাপোৰ কিনিছিল। কিন্তু আজিকালি সেইবিলাক একো নাই, কেৱল মাত্ৰ এটা এড আহে, কিবা এটা আপুনি ছাপ'জ ইউটিউবত ভিডিঅ' এটা চাই আছে, তেতিয়া এড এটা আহিল, তো এডভাৰটাইজটোৰ ওপৰতে এটা বাটন থাকিব, বাই নাও বুলি। তো সেই বাই নাও ক্লিক কৰাৰ লগে লগে মাত্ৰ আপোনাৰ 5 মিনিটো সময় নালাগে, তো সেইখিনি সময়ৰ ভিতৰতে আপুনি এটা বস্তু অৰ্ডাৰ দি দিব পাৰে। তো তেনেকুৱাকৈ মানে কি, সেইকাৰণে ডিজিটেল মাৰ্কেটিঙৰ বহুত মানে সুবিধা, আৰু সেইকাৰণে সকলোৱে ডিজিটেল মাৰ্কেটিং ব্যৱহাৰ কৰে। আৰু কাষ্টমাৰবিলাকেও ডিজিটেলতে মানে ইণ্টাৰনেটতে বস্তুবিলাক বিচাৰে। সেইকাৰণে ডিজিটেল মাৰ্কেটিং বা অনলাইন মাৰ্কেটিং বৰ্তমান সময়ত বহুত গুৰুত্বপূৰ্ণ। প্ৰত্যেক মানে যিকোনো ধৰণৰ কোম্পানী বা কাষ্টমাৰৰ কাৰণে ডিজিটেল মাৰ্কেটিং বহুত ভাল। আৰু ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে বহুত মানুহে, বহুত কোম্পানীয়ে বহুত কম সময়ৰ ভিতৰতে নিজৰ কাষ্টমাৰৰ ওচৰলৈ নিজৰ প্ৰডাক্ট লৈ যাব পাৰে। তো এইবিলাক কাৰণতে মানুহে ডিজিটেল মাৰ্কেটিঙৰ ব্যৱহাৰ কৰে। আৰু লগতে ডিজিটেল মাৰ্কেটিঙত কি হয়, বস্তুবিলাকৰ প্ৰডাক্টৰ মানে এডভাৰটাইজৰ দামো কম, অৰ্থাৎ কম খৰচতে বহুতখিনি কাম কৰিব পাৰি। তো আপুনি নিশ্চয় গম পালে ডিজিটেল মাৰ্কেটিং কি, আৰু ডিজিটেল মাৰ্কেটিঙৰ কিয় ব্যৱহাৰ কৰে, কোনে ব্যৱহাৰ কৰে, আৰু ডিজিটেল মাৰ্কেটিঙৰ ফলত কি লাভ হয়। তো আৰু যদি আপোনাৰ কিবা ডিজিটেল মাৰ্কেটিঙৰ ওপৰত কিবা সুধিব লগা থাকে বা কিবা ডাউট থাকে, তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডৰ লগত, যাতে সকলো কথাখিনি গম পায়। আৰু যদি চেনেলটো নতুনকৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন থকা ভিডিঅ'বিলাক, ইণ্টাৰনেটৰ লগত জড়িত ভিডিঅ'বিলাক আপোনাৰ ওচৰলৈ লৈ আহি থাকোঁ। তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই লগ পাম আপোনাক এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ গুড বাই।